তিনিডাল বাহুৰে আগুৰা এটা বন্ধ আকৃতিক ত্ৰিভুজ বুলি কয়। তো ইয়াত চোৱা, ইয়াতে 1 নম্বৰ বাহু, এইটো 2 নম্বৰ বাহু আৰু এইটো 3 নম্বৰ বাহু, আৰু এইটো এটা বন্ধ আকৃতি। তো এইটো এটা হ'ল ত্ৰিভুজ, আৰু ইয়াক আমি নামকৰণ কৰিব পাৰোঁ। তো এইটো হ'ল এ, ইয়াক দিলোঁ বি, আৰু এইটোক চি দিলোঁ। তো এইটো হ'ল ABC ত্ৰিভুজ। তো ইয়াক আমি এনেকৈ লিখিব পাৰোঁ, ত্ৰিভুজ ABC। আৰু চোৱা, এটা ত্ৰিভুজত এ এটা শীৰ্ষবিন্দু, এ এটা শীৰ্ষবিন্দু আৰু এ এটা শীৰ্ষবিন্দু। তো এটা ত্ৰিভুজত 3টা শীৰ্ষবিন্দু থাকে, আৰু এটা ত্ৰিভুজত এই এটা কোণ, এই 2টা কোণ আৰু এইটো 3টা কোণ। তো এটা ত্ৰিভুজত 3টা কোণ থাকে। আৰু যদি লক্ষ্য কৰা, ত্ৰিভুজৰ আকৃতি বিভিন্ন ধৰণৰ হ'ব পাৰে। সেইকাৰণে ত্ৰিভুজবোৰক কিছুমান ভাগত ভাগ কৰা হৈছে। ত্ৰিভুজৰ শ্ৰেণী বিভাজন। ত্ৰিভুজক বাহু হিচাপে আৰু কোণ হিচাপে কিছুমান ভাগত ভাগ কৰা হৈছে। বাহু হিচাপে ত্ৰিভুজক সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজত ভাগ কৰিছে। আৰু কোণ হিচাপে ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজত ভাগ কৰিছে। সমবাহু ত্ৰিভুজ। যিবোৰ ত্ৰিভুজৰ তিনিওডাল বাহু সমান, তেনেবোৰ ত্ৰিভুজক সমবাহু ত্ৰিভুজ বোলে। আৰু সমবাহু ত্ৰিভুজৰ কোণ 3টাও সমান হয়, আৰু প্ৰতিটো কোণৰ মান হয় 60 ডিগ্ৰী। উদাহৰণস্বৰূপে ইয়াত ABC এটা সমবাহু ত্ৰিভুজ, আৰু ইয়াৰ AB বাহু সমান, BC বাহু সমান, CA বাহু হয়। আৰু ইয়াৰ কোণ A সমান, কোণ B সমান, কোণ C হয়, আৰু প্ৰতিটো কোণৰ মান হয় 60 ডিগ্ৰী। সমদ্বিবাহু ত্ৰিভুজ। যিবোৰ ত্ৰিভুজৰ যিকোনো 2টা বাহু সমান, তেনেবোৰ ত্ৰিভুজক সমদ্বিবাহু ত্ৰিভুজ বোলে। আৰু সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত ফালে থকা কোণ দুটাও সমান হয়। উদাহৰণস্বৰূপে ইয়াত ABC এটা সমদ্বিবাহু ত্ৰিভুজ, আৰু ইয়াৰ AB বাহু সমান AC বাহু হয়। গতিকে ইয়াৰ AB বাহুৰ বিপৰীত ফালে থকা কোণ C আৰু AC বাহুৰ বিপৰীত ফালে থকা কোণ B, এই কোণ দুটাও সমান হয়। বিষমবাহু ত্ৰিভুজ। যিবোৰ ত্ৰিভুজৰ তিনিওডাল বাহু অসমান, তেনেবোৰ ত্ৰিভুজক বিষমবাহু ত্ৰিভুজ বোলে। আৰু বিষমবাহু ত্ৰিভুজৰ কোণ কেইটাও অসমান হয়। স্থূলকোণী ত্ৰিভুজ। যিবোৰ ত্ৰিভুজৰ তিনিওটা কোণেই 90 ডিগ্ৰীতকৈ সৰু, অৰ্থাৎ তিনিওটা কোণেই সূক্ষ্ম কোণ, তেনেবোৰ ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বোলে। সমকোণী ত্ৰিভুজ। যিবোৰ ত্ৰিভুজৰ যিকোনো এটা কোণৰ মান 90 ডিগ্ৰী হয়, অৰ্থাৎ যিকোনো এটা কোণ সমকোণ, তেনেবোৰ ত্ৰিভুজক সমকোণী ত্ৰিভুজ বোলে। আৰু সমকোণী ত্ৰিভুজত মাত্ৰ এটা কোণে সমকোণ থাকে, আৰু সমকোণী সমদ্বিবাহু ত্ৰিভুজো থাকিব পাৰে। সমকোণী ত্ৰিভুজৰ সমকোণৰ বিপৰীত ফালে থকা বাহুটোক অতিভুজ বোলে। উদাহৰণস্বৰূপে ইয়াত ABC এটা সমকোণী ত্ৰিভুজ, আৰু ইয়াৰ B কোণটো হ'ল সমকোণ, আৰু B কোণৰ বিপৰীত ফালে থকা বাহুটো হ'ল AC বাহু। তো ABC সমকোণী ত্ৰিভুজৰ AC বাহুটো হ'ব অতিভুজ। আৰু পাইথাগোৰাছৰ উপপাদ্য অনুসৰি সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহু, অৰ্থাৎ অতিভুজৰ দৈৰ্ঘ্যৰ বৰ্গফলটো আন বাহু দুটাৰ দৈৰ্ঘ্যৰ বৰ্গৰ যোগফলৰ সমান হয়। মানে অতিভুজৰ বৰ্গটো সমান হয় বাকী বাহু দুটাৰ বৰ্গৰ যোগফল, অৰ্থাৎ AC স্কুৱেৰ সমান AB স্কুৱেৰ যোগ BC স্কুৱেৰ হয়। স্থূলকোণী ত্ৰিভুজ। যিবোৰ ত্ৰিভুজৰ যিকোনো এটা কোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ, বা যিকোনো এটা কোণ স্থূলকোণ, তেনেবোৰ ত্ৰিভুজক স্থূলকোণী ত্ৰিভুজ বোলে। আৰু স্থূলকোণী ত্ৰিভুজত মাত্ৰ এটা কোণহে স্থূলকোণ থাকিব পাৰে। ত্ৰিভুজৰ ধৰ্ম। ত্ৰিভুজৰ কেইটামান ধৰ্ম আছে। ইয়াৰে প্ৰথমটো হ'ল এটা ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি বা যোগফল 2 সমকোণ বা 180 ডিগ্ৰী। অৰ্থাৎ এটা ত্ৰিভুজৰ কোণ 3টা যদি কোণমাপ যন্ত্ৰৰ সহায়ত জুখি লোৱা আৰু কোণ 3টাৰ মান যদি যোগ কৰা, তেন্তে কোণ 3টাৰ যোগফল হ'ব 180 ডিগ্ৰী। আৰু উদাহৰণস্বৰূপে চোৱা, ইয়াত ত্ৰিভুজ ABC, A কোণৰ মান 80 ডিগ্ৰী, B কোণৰ মান 70 ডিগ্ৰী, আৰু C কোণৰ মান 30 ডিগ্ৰী।
আৰু এই কোণ তিনিটাৰ যোগফল হ'ব 180 ডিগ্ৰী হয়নে চোৱা আৰু ইয়াৰ 2 নম্বৰ ধৰ্মটো হ'ল ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ দৈৰ্ঘ্যৰ যোগফল সদায় তৃতীয় বাহুৰ দৈৰ্ঘ্যতকৈ বেছি হয় তো উদাহৰণস্বৰূপে ইয়াত ত্ৰিভুজ ABC চোৱা AB বাহুৰ মান হৈছে 4.5 সেন্টিমিটাৰ BC বাহুৰ দৈৰ্ঘ্য হৈছে 5 সেন্টিমিটাৰ আৰু AC বাহুৰ দৈৰ্ঘ্য হৈছে 5.5 সেন্টিমিটাৰ তো ইয়াৰ পৰা যদি আমি যিকোনো দুটা বাহু লওঁ সেই বাহু দুটাৰ দৈৰ্ঘ্যৰ যোগফলটো তৃতীয় বাহুৰ দৈৰ্ঘ্যতকৈ বেছি হ'ব তো মই লৈছো AB বাহু যোগ BC বাহু তো ইহঁতৰ দৈৰ্ঘ্যৰ যোগফল হৈছে 9.5 সেন্টিমিটাৰ হয়নে চোৱা আৰু এইটো তৃতীয় বাহু ACতকৈ ডাঙৰ হয় ইয়াৰ 3 নম্বৰ ধৰ্মটো হ'ল এটা ত্ৰিভুজৰ যিকোনো এটা বাহু বঢ়াই দি পোৱা এটা কোণৰ বহিকোণৰ মান তাৰ বিপৰীত অন্তকোণ দুটাৰ মানৰ যোগফলৰ সমান হয় তো উদাহৰণস্বৰূপে ইয়াত চোৱা ABC ত্ৰিভুজৰ মই AC বাহুক বঢ়াই দি C কোণৰ এটা বহিকোণ পোৱা গৈছে হয়নে এই কোণটোৰ মান হৈছে 130 ডিগ্ৰী আৰু এই কোণটোৰ মান C কোণটোৰ বিপৰীত ফালে থকা B আৰু A কোণৰ মানৰ যোগফলৰ সমান হ'ব চোৱা B কোণৰ মান হৈছে 70 ডিগ্ৰী আৰু A কোণৰ মান হৈছে 60 ডিগ্ৰী আৰু ইয়াৰ যোগফল হৈছে 130 ডিগ্ৰী হয়নে চোৱা 4 নম্বৰ ধৰ্মটো হৈছে ত্ৰিভুজৰ যদি এডাল বাহু অইন এডাল বাহুতকৈ ডাঙৰ হয় তেন্তে ডাঙৰ বাহুটোৰ বিপৰীত কোণ সৰু বাহুটোৰ বিপৰীত কোণতকৈ ডাঙৰ হয় তো উদাহৰণস্বৰূপে ABC ত্ৰিভুজৰ চোৱা AC বাহুটো সকলোতকৈ ডাঙৰ বাহু হয়নে চোৱা আৰু AC বাহুৰ বিপৰীত ফালে থকা কোণ B কোণ আৰু ABC ত্ৰিভুজৰ B কোণটো হৈছে সকলোতকৈ ডাঙৰ কোণ ঠিক একেদৰে ABC ত্ৰিভুজৰ AB বাহুটো হৈছে সকলোতকৈ সৰু বাহু আৰু AB বাহুৰ বিপৰীত ফালে থকা কোণ C কোণ আৰু C কোণটো হৈছে ABC ত্ৰিভুজৰ সকলোতকৈ সৰু কোণ হয়নে চোৱা 5 নম্বৰ ধৰ্মটো হৈছে এটা ত্ৰিভুজৰ সমান বাহুবোৰৰ বিপৰীত ফালে থকা কোণবোৰ সমান হয় তো উদাহৰণস্বৰূপে ইয়াৰ ABC ত্ৰিভুজৰ চোৱা AB বাহু সমান AC বাহু তো গতিকে AB বাহুৰ বিপৰীত ফালে থকা কোণ C আৰু AC বাহুৰ বিপৰীত ফালে থকা কোণ B সমান হয় ঠিক একেদৰে এইটো ত্ৰিভুজৰ AB সমান BC সমান CA গতিকে AB বাহুৰ বিপৰীত ফালে থকা কোণ C BC বাহুৰ বিপৰীত ফালে থকা কোণ A আৰু AC বাহুৰ বিপৰীত ফালে থকা কোণ B এই কোণ তিনিটাও সমান হয় 6 নম্বৰ ধৰ্মটো হৈছে ত্ৰিভুজৰ যিকোনো দুডাল বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডাল ত্ৰিভুজটোৰ তৃতীয় বাহুডালৰ সমান্তৰাল আৰু পৰিমাণত আধা হয় উদাহৰণস্বৰূপে ইয়াত ABC ত্ৰিভুজৰ D হ'ল AB আৰু E হ'ল AC বাহুৰ মধ্যবিন্দু হয়নে চোৱা গতিকে কি হ'ব DE ৰেখাখণ্ডডাল BCৰ সমান্তৰাল হ'ব আৰু DE ডাল BCৰ আধা হ'ব আৰু ত্ৰিভুজৰ 7 নম্বৰ ধৰ্মটো হ'ল একে ভূমি আৰু একে দুডাল সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত দুটা ত্ৰিভুজৰ কালি সদায় সমান হয় তো ইয়াত চোৱা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DBC এই দুটা ত্ৰিভুজ ভূমি BCৰ ওপৰত অৱস্থিত হয়নে আৰু এই দুটা ত্ৰিভুজ BC সমান্তৰাল XY ৰেখাৰ মাজত অৱস্থিত তো গতিকে ত্ৰিভুজ ABCৰ কালি আৰু ত্ৰিভুজ DBCৰ কালি সমান হয় ইয়াত ABC এটা ত্ৰিভুজ হয়নে এই ত্ৰিভুজটোৱে কিমানখিনি ঠাই আগুৰি আছে অৰ্থাৎ এই ত্ৰিভুজটো ইয়াৰ পৰা ইয়ালৈ এই ভিতৰত কিমানখিনি ঠাই আগুৰি আছে সেইখিনিয়ে হ'ব ত্ৰিভুজটোৰ কালি বা ক্ষেত্ৰফল আৰু যদি আমি ত্ৰিভুজ এটাৰ কালি উলিয়াব লাগে তেতিয়াহ'লে আমি ত্ৰিভুজ এটাৰ যিকোনো এটা বাহুৰ পৰা আমি তাৰ বিপৰীত ফালে থকা শীৰ্ষবিন্দুলৈ এডাল লম্ব টানিব লাগিব এতিয়া সেই বাহুটোক ভূমি বা বেছ আৰু লম্বডালক হাইট বা উচ্চতা বুলি কয় এতিয়া আমি এই ভূমি আৰু উচ্চতাৰ দৈৰ্ঘ্য লৈ ত্ৰিভুজটোৰ কালি উলিয়াব পাৰোঁ আমি যদি দুই ভাগৰ একৰ লগত ভূমি আৰু উচ্চতা পূৰণ কৰি দিওঁ তেতিয়াহ'লে ত্ৰিভুজটোৰ কালি ওলাব অৰ্থাৎ ত্ৰিভুজৰ কালি সমান দুই ভাগৰ এক পূৰণ ভূমি পূৰণ উচ্চতা আৰু চমুকৈ হ'লে হাফ ইনটু BH আৰু যদি ত্ৰিভুজটো সমবাহু ত্ৰিভুজ হয় তেতিয়াহ'লে আমি ত্ৰিভুজটোৰ কালি উলিয়াবলৈ হ'লে এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব সূত্ৰটো হ'ল √3 * a²
বাই 4 অৰ্থাৎ √3 আৰু a স্কুৱেৰ পূৰণ কৰি আমি 4ৰে হৰণ কৰি দিলে ত্ৰিভুজটোৰ কালি ওলাব য'ত a হ'ল সমবাহু ত্ৰিভুজৰ যিকোনো এটা বাহুৰ মান আৰু আমি ত্ৰিভুজ এটাৰ বাহু তিনিডালৰ দৈৰ্ঘ্যৰ পৰাও আমি ত্ৰিভুজৰ কালি উলিয়াব পাৰোঁ তো এৰ সূত্ৰটো হ'ল ত্ৰিভুজৰ কালি সমান √s ইনটু s মাইনাছ a হোল ইনটু s মাইনাছ b হোল ইনটু s মাইনাছ c আৰু ইয়াত a b c হ'ল ক্ৰমে a b b c আৰু c a বাহুৰ দৈৰ্ঘ্য আৰু s হ'ল a প্লাছ b প্লাছ c ডিভাইডেড বাই 2 মানে বাহু তিনিডালৰ দৈৰ্ঘ্যক যদি আমি 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি s ৰ মানটো পাম আৰু এনেধৰণে ত্ৰিভুজৰ আমি কালি উলিয়াব পাৰোঁ ত্ৰিভুজৰ পৰিসীমা পৰিসীমা মানে হ'ল চাৰিসীমা তো এইটো ত্ৰিভুজৰ ইয়াৰ পৰা ইয়ালৈ আৰু ইয়াৰ পৰা ইয়ালৈ ইয়াৰ পৰা ইয়ালৈ তো এই চাৰিসীমাটোৰ দিশটোকে ত্ৰিভুজটোৰ পৰিসীমা বুলি কয় তো ত্ৰিভুজৰ পৰিসীমা উলিয়াবলৈ আমি ত্ৰিভুজৰ বাহু তিনিডালৰ দৈৰ্ঘ্যটোক আমি যোগ কৰিব লাগিব অৰ্থাৎ ত্ৰিভুজৰ পৰিসীমা সমান ত্ৰিভুজটোৰ বাহু তিনিডালৰ দৈৰ্ঘ্যৰ যোগফল উদাহৰণস্বৰূপে ইয়াত চোৱা ABC এটা ত্ৰিভুজ হয়নে তো AB বাহুৰ দৈৰ্ঘ্য A BC বাহুৰ দৈৰ্ঘ্য B আৰু CA বাহুৰ দৈৰ্ঘ্য C তো তেনেহ'লে ABC ত্ৰিভুজৰ পৰিসীমা হ'ব A প্লাছ B প্লাছ C আৰু এনেধৰণে আমি ত্ৰিভুজ এটাৰ পৰিসীমা উলিয়াব পাৰোঁ